তো হ্যালো গাইজ স্বাগতম কৰিছো মোৰ অন্য এটা ভিডিঅ'ত আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ৰাকেশ ৰনাল একদম ধামাকা ভিডিঅ' দিব পৰা নাই মাত্ৰা দেখিছে না একদম বেমাৰ মানে আৰু ঠাণ্ডা দিন বেমাৰ পৰিবই ন একদম ভিডিঅ' দিব পৰা নাই আৰু আজি বিশেষকৈ এটা ভাল একদম ধামাকা ভিডিঅ' এটা লৈ আহিছোঁ তিনিচুকীয়া গৈ আছোঁ এতিয়া অলপ দেৰিকৈ গৈ আছোঁ তো তিনিচুকীয়াত মানে অসম ব্যক্তি ভাওনা প্ৰতিযোগিতাত গৈ আছোঁ আৰু আমাৰ মানে গুৰুদেৱৰ পৰিমল গগৈয়ে নাট পৰিচালনা কৰিব তাত গৈ আছোঁ একদম ধুনীয়া এখন নতুন নাটকেৰে আৰম্ভ কৰিব তাত কি নাটক আৰম্ভ কৰিব গম পোৱা নাই এতিয়ালৈকে ফোন কৰি একদম সুধিম আপোনালোককো ক'ম একদম মানে বহুত ভাল লাগিব নাটখনত গৈ কেনে চাই কেনে বহুত ভাল লাগিব চাগে আৰু চাগেই একদম বহুতো ভাল লাগিব মানে শিৱসাগৰ ভাওনা বুলি ক'লে মানুহ ভাল লাগেই ন একদম গৈ আছোঁ আপোনালোকক একদম ধুনীয়াকৈ দেখাম একদম তিনিচুকীয়া বৰদলৈলৈকে গৈ আছোঁ ব'লক আৰু একদম ভিডিঅ' চাই থাকিব স্কিপ নকৰাকৈ ব'লক চাবুৱা যাবলৈ লগীয়া হৈ গ'ল মানে আৰু কি ক'ম আৰু উপায় নাই এই বন্ধুৱে চাবুৱালৈ লগ ধৰিলে চাবুৱালৈ গৈ আছোঁ কাম এটাত বিশেষ কাম এটাত গৈ আছোঁ ব'লক পূৰা আহিয়ে তিনিচুকীয়া যোৱা হ'ব আৰু দেই একদম মানে কিনো ক'ম হয় নাই ব'লক তো ফাইনেলি গাইছ একদম তিনিচুকীয়ালৈ ওলাই দিলোঁ আমি বন্ধুসকলৰ লগত এইফালে বিল আছে এইফালে আছে বিয়াখাই আৰু পাতি সৰুজান মানে আমি পাতি বুলি মৰমতে মাতোঁ আৰু দুজনমান আহিবলৈ বাকী আছে জাষ্ট মই তিনিচুকীয়াৰ পৰা আহিছিলোঁ এইটো নিউ জেকেট দিছোঁ দেই ভাল লাগিছে নে কমেণ্ট কৰিব একদম ধুনীয়া এখন নিউ ভাওনা আপোনালোকক একদম দেখাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব একদম স্কিপ নকৰাকৈ ভিডিঅ'টো একদম এণ্ডলৈকে চাই থাকিব একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু দেই মন দি থাকিব হা এইফালে ৰজত আহি গ'ল আমি মৰমতে বিলাহী বুলি পাতো বিলাহী আৰু ন আমি চাবলৈ যাম আপোনাক কেনেকুৱা লাগিছে আজি আহিছে যে কেনেকুৱা লাগিছে অনুভৱ কেনে আপোনাৰ অনুভৱ কেনে আপোনাৰ অনুভৱ কেনে তুমি মাক চাই চব লৈ আহিছা ৰচুনটো নিচিনা লাগিছে পিঁয়াজটো নিচিনা লাগিছে তোমাৰ একদম গুচুৱা পিঁয়াজ ভাও আছে একদম নকবা তুমি মাক চাই চব লৈ আহিছা ক'ত যাবা তুমি আজি তিনিচুকীয়া কি কামত এইফালে এইটো দৈ কাষ লোৱা এইফালে চাওক নমস্কাৰ হৈছে আৰু এইটো টোপনি গ'ল ঐ দেহিতি এইফালে ড্ৰাইভাৰ এইফালে সৌজান ড্ৰাইভাৰ এইফালে বিয়াগদা একদম মানে ফূৰ্তিত ক'বই পৰা নাই মই একদম ফাৰ্ষ্ট টাইম কাৰণে একদম প্ৰতিযোগিতা চাবলৈ গৈছোঁ ভাওনাৰ ব'লক একদম ভাওনা ওচৰত পালোহি এইফালে চাওক ভাওনা হোৱা নাই বৰ্তমান এতিয়ালৈকে এইফালে আমি ইয়ালৈ গাড়ীখন ভিতৰলৈ সোমাই নিয়াৰ ব্যৱস্থা কৰি আছোঁ তো খন্তেক পিছতে এয়া ভিতৰলৈ যাম ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে হা দেখাবলৈ আপোনালোকক সকলোবিলাক দেখাম ধৈৰ্য দিয়ক গাইজ পাই গ'লোহি আমি বৰ্তমান এয়া মেইন গেটখন ইয়াত চাওক ইয়াত বৰ ধুনীয়া দৃশ্য এয়া চাওক এইফালে গ্ৰন্থমেলা হৈ আছে মণিকাঞ্চন ক্ষেত্ৰৰ থকা
আমিও ঘৰলৈ যাবলৈ ওলালো আৰু ভাওনাখনত খোল বুজাইছিলে কোনে গম পাইছে না এইজন ব্যক্তি আৰু আমাৰ ইয়াত টিমটো যিখন নাটখনত ৰাম চৰিত্ৰ কৰিছিলে এইজন নমস্কাৰ একদম বহুত ধুনীয়া অভিনয় কৰিছে একদম ফালি দিছে কৈছো নহয় এজন বহুত ধুনীয়া অভিনয় কৰে নামটো কৈ দিয়ক আপোনাৰ দেৱাশিষ খনিকৰ শিৱসাগৰ চাৰিঙত বহুত ধুনীয়া একদম চাই দিব হা টিমটো বহি দিওঁ সকলোৱে যে ভিডিঅ'টো যদি চাই ভাল পাইছে একদম লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো আমাৰ ধন্যবাদ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো হা